কি হৰক বুজিলোঁ হয় মহাৰাজ ঠিকেই কৈছে আমাৰ গাঁৱৰ মানুহ এটা গৰুজনী আছে এই গৰুজনী উলিয়াই দিলোঁ তোৰ ছোৱালীজনীৰ কিমান বয়স চাইকেলখন সৰু চাগে চাইকেলখন ক'ত পালে ঠাণ্ডা বিচাৰিব নোৱাৰিছিলি কেতিয়াবা কি কেতিয়াবা সি যদি সৰব জানে মোৰ হাড়ডাল যে হেৰাইছিলে সেই হাড়ডালে বিচাৰি দিব পাৰিব দেখোন হয় মহাৰাজ তই কেলে সেই গাঁওখনলৈ যাবি আৰু তাক কবি মই মাতিছোঁ বুলি মুৰ্গীয়ে দাগ দিয়াৰ আগতে মাতিছোঁ বুলি কবি নালাগে নহয় মনে পাব লাগে মহামন্ত্ৰী আমি এতিয়া যাওঁ ব'লা
হাদৈ বৰ ধুনীয়া গীত গাব পাৰে। হাদৈ গীত এটা গাই দিয়াচোন। এই গীতটোৰে আমি সভাখন আৰম্ভ কৰোঁ। আপুনি আৰু যে মহাৰাজ এই হ'ব, গাই দিয়া, একো নহয়। নতুন নতুন পাত আহিল নতুন পাত আমাৰ বহল বুকুতে নতুন নতুন পাত আহিল নতুন পাত আমাৰ বহল বুকুতে বলিৰে বলা বাকী জিলিকে আকাশতে বলিৰে বলা বাকী জিলিকে সুন্দৰ সুন্দৰ সুন্দৰ। সেনাপতি, তুমি এটা কবিতা আবৃত্তি কৰি শুনাই দিয়াচোন। এই তেনেকুৱা কবিতা নহয়, সৰু পালি কবিতা নহয়, অলপ বিপ্লৱী কবিতা। একদম সুন্দৰ, একদম সুন্দৰ সুন্দৰ সুন্দৰ। সেনাপতি, মহামন্ত্ৰী, হয় মহাৰাজ। আজিতো সৰবজান অহাৰ কথা আছিলে। হয় মহাৰাজ। সৰবজানক মাতি দিয়া। সৰবজান মাতি লয়। ঐ, আহিব দে, আহিব দে। অঁ, প্ৰণাম প্ৰণাম। অঁ, মাতিছিলোঁ। মোৰ বহুমূলীয়া হাৰ এডাল হেৰাইছে। সেই হাৰডাল তুমি বিচাৰি দিব লাগে। আৰু তুমি যদি বিচাৰিব পাৰা তেনেহ'লে মই তোমাক বহু মণি মুকুতাৰে পুৰস্কৃত কৰিম। আৰু তুমি যদি মোৰ হাৰডাল বিচাৰি দিব নোৱাৰা তেনেহ'লে মই তোমাক শিৰচ্ছেদ কৰিম। ঐ ৰান্ধনী, সৰবজানক আমাৰ ডাইনিঙলৈ লৈ যা আৰু যিমান ভাল খোৱা বস্তু আছে চব সৰবজানক খাবলৈ দে। সৰবজান, তুমি এতিয়া যোৱা। আৰু এটা কথা মনত ৰাখিবা সৰবজান, কাইলৈ ৰাতিপুৱা তুমি মোৰ হাৰডাল বিচাৰি দিব লাগিব। এতিয়া তুমি যোৱা, খাই বৈ বিশ্ৰাম কৰাগৈ। আজিৰ সভা ইমানতে ভংগ। আজি মৰিলি আৰু সৰবজানে গমেই পালে মই হাৰ্ডাল চুৰ কৰিছে বুলি।
নতুন মাহ শেষ হোৱাৰ আগতে আমাৰ ৰাজপ্ৰসাদত 400 মোন ধান দিব যা এতিয়া মহামন্ত্ৰী মহাৰাজ এইফালে বৰ ধুনীয়া ধুনীয়া নাৰিকলৰ গছ দেখিছ নাৰিকলৰ 300 টামান দিবলৈ ক'বচোন মহাৰাজ কি হ'ল তই ইমান বেপাৰ বেপাৰ আহিছ যে অঁ দে পাউডাৰ মাটি দে যা প্ৰণাম অঁ মাতিছিলোঁ তই সদায় কথা কৈবি সৰবজান মোৰ হাতত কি আছে কোৱা ক'ব নোৱাৰিলে কি ৰখছে বা সৰবজান তই সঁচাকৈ সৰবজান মোৰ হাতত সঁচাকৈ পৰীক্ষা আছিলে এই আছা যা উঠ সৰবজান উঠ মহামন্ত্ৰী আমাৰ ৰাজদৰবাৰৰ ওচৰত সৰবজানক থাকিবলৈ ঘৰ দুৱাৰ মানুহ পাৰি দিয়া সৰবজান তুমি তোমাৰ ধনীয়াই আকৌ আমাৰ ৰাজদৰবাৰৰ ভিতৰত লৈ আহিবা ব'লা এতিয়া আমি যাওঁ Yes, sir, Maharaj. নমস্কাৰ মোৰ নাম পহনীমান হাজৰিকা নমস্কাৰ মোৰ নাম ভাৰ্গৱজ্যোতি ভূঞা নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় ৰংপি নমস্কাৰ মোৰ নাম হিমাংশু নাথ নমস্কাৰ মোৰ নাম শ্ৰী অমৃত শইকীয়া नमस्ते मेरा नाम सूर्य धनेश्वर नमस्कार मोर नाम हार्दिक बरा नमस्कार मोर नाम संज्ञा ध्रुपदी गगৈ नमस्कार मोर नाम आयशा डेका नमस्कार मोर नाम लिलिमा देवी नमस्कार मोर नाम अनुष्का बरा नमस्कार मोर नाम मिन्मय नाथ नमस्कार मोर नाम तनुश्री गामसापी नमस्कार मोर नाम श्री हिरणज्योति भूঞা नमस्कार मोर नाम श्रीमती सुरामणि कोঁৱৰ नमस्कार मोर नाम अर्चना डेका नमस्कार मोर नाम श्री বাস্তৱজ্যোতি হাজৰিকা নমস্কাৰ মোৰ নাম শ্ৰীমতী নিষ্ঠা শইকীয়া नमस्कार मोर नाम श्री सायंका हाजरिका नमस्कार मोर नाम नियर्कना बरा सिंह नमस्कार मोर नाम शिल्पा कोच नमस्कार मोर नाम श्रीमती गायत्री बरा নমস্কাৰ মোৰ নাম অবিনাশ শইকীয়া नमस्कार मोर नाम समीक्षा मेलगी नमस्कार मोर नाम रক্তিম नाथ নমস্কাৰ মোৰ নাম শ্ৰী সিদ্ধমণি শইকীয়া नमस्कार मोर नाम श्री বৰুণ হাজৰিকা নমস্কাৰ মোৰ নাম মনোজ শইকীয়া